পুখুৰী কেনেকৈ বনাব লাগে সেইখিনি নাজানে আজিৰ ভিডিঅ'খন যদি আপুনি চাইছে তেতিয়াহ'লে ভালকৈ মন কৰিব যে পুখুৰীখন এনেকুৱা চিষ্টেম বনালে আপোনাৰ শিঙি মাছৰ বা মাগুৰ মাছৰ কালচাৰ কৰি আপুনি ছাকচেছ হ'ব পাৰিব। আসসালামু আলাইকুম, ফাৰুক বিজনেছ আইডিয়া চেনেলৰ পৰা সকলো দৰ্শকক স্বাগতম জনাই আমাৰ আজিৰ ভিডিঅ'খন আৰম্ভ কৰিব বিচাৰিছোঁ। আজিৰ আমাৰ ভিডিঅ'খনত মূল টপিক হ'ব যে পুখুৰীৰ পৰা মাছ ধৰা হ'ব, পুখুৰীৰ মাছ কেনেকৈ ধৰিব লাগে। শিঙি মাগুৰ মাছৰ ধৰাৰ নিয়মবিলাক বেলেগ বেলেগ হয় আৰু পুখুৰীটো কেনেকুৱা হয়, কেনেকুৱা ধৰণৰ পুখুৰীৰ পৰা আমি মাছ ধৰিম, কিমান চাইজৰ পুখুৰী কেনেকুৱা বনাব লাগে, পুখুৰীখন কেনেকুৱা হ'ব লাগে, গোটেইখিনি আমি আপোনালোকক দেখাম। আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে দেখা পাব। আপোনালোকৰ যদি শিঙি আৰু মাগুৰ মাছ এইবিলাক মাছ কেটফিছ মাছ ফাৰ্মিং কৰাৰ ইচ্ছা আছে তেতিয়াহ'লে পুখুৰীটো এনেকুৱা বনাই ল'ব, তেতিয়াহ'লে বেছি ভাল হ'ব। কাৰণ মাছ ধৰাৰ সময়ত যদি অসুবিধা হয় তেতিয়াহ'লে এইটো এটা ডাঙৰ সমস্যা হয়। মাছ কেনেকৈ ধৰিব পাৰে সহজত সেইটো ছিষ্টেম আগতে বনাই ল'ব লাগে। ফাৰ্মিং কৰাৰ পিছত যদি মাছেই ধৰিব নোৱাৰে তেতিয়াহ'লে বহুত এটা অসুবিধা হয়। সেইটো কাৰণে আমি আজিৰ ভিডিঅ'খন বনোৱা হয়। শিঙি মাছ আৰু মাগুৰ মাছ এইবিলাক মাছ ফাৰ্মিং কৰাৰ কাৰণে পুখুৰীটো এনেকুৱা টাইপৰ হ'ব লাগে। চাওক পুখুৰীটো কেনেকৈ হেলনীয়া, মানে লাহে 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 আপোনাৰ হেলনীয়া হৈ পেলাই এক জেগাত গৈ পেলাই মাছখিনি গোট খাই গৈছে। পুখুৰীখন সিঁচাৰ সময়ত যাতে মাছখিনি একলগত গোট খাই যায় তেতিয়াহ'লে ধৰিবলৈ ভাল, নহ'লে মাছ ধৰোঁতে বহুত অসুবিধা হয়। গোটেই পুখুৰীলৈ যদি মাছ থাকে তেতিয়াহ'লে মাছ আপুনি ধৰিব নোৱাৰিব, মাছে সানিব আৰু মাছ হেৰাই বোকাৰ তলত কেতিয়াবা সোমাই গৈ পেলাই মৰিও যায়, বিচাৰি পোৱা নাযায়। সেইটো কাৰণে পুখুৰীখন যিকোনো এক জেগাত অকণমান দ ৰাখিব লাগে। চাইছেনে, এক জেগাত অকণমান দ জেগা আছে, এই এক জেগাত আহি পেলাই মাছখিনি একলগত জমা হৈ গৈছে। আৰু পুখুৰীখন এনেকুৱা ধুনীয়াকৈ হেলনীয়া টাইপ বনাব লাগিব, তেতিয়াহে আপুনি শিঙি মাছৰ বা মাগুৰ মাছৰ ফাৰ্মিং কৰিব পাৰিব। বহুতেই পুখুৰী কেনেকৈ প্ৰস্তুত কৰিব লাগে, পুখুৰী কেনেকৈ বনাব লাগে সেইখিনি নাজানে। আজিৰ ভিডিঅ'খন যদি আপুনি চাইছে তেতিয়াহ'লে ভালকৈ মন কৰিব যে পুখুৰীখন এনেকুৱা চিষ্টেম বনালে আপোনাৰ শিঙি মাছৰ বা মাগুৰ মাছৰ কালচাৰ কৰি আপুনি ছাকচেছ হ'ব পাৰিব। আৰু আমি সেই নিয়মখিনি মানে ফ'ল' কৰোঁ আৰু সেই নিয়মখিনি আমি মানি চলোঁ। সেইকাৰণে আমি পুখুৰীবিলাক এনেকৈ গোটেইবিলাক পুখুৰী দেখা পাইছে, গোটেইবিলাক পুখুৰী এক জেগাত এনেকুৱা দ কৰি ৰাখিছোঁ। আৰু এখন পুখুৰীৰ পৰা মাছ ধৰা হৈছে, যেতিয়া ধৰা কমপ্লিট হ'ব কি কি মাছ হ'ব ইয়াত আপোনালোকক আমি দেখাম। মাছ কিমান ডাঙৰ আছে গোটেইখিনি আপোনালোকে চাব পাৰিব। তেতিয়া আমি বোকাত নামি নাযাওঁ, মাছখিনি যেতিয়া নেকি হাপাত লৈ আহিব তেতিয়া হাপাৰ পৰা আমি উঠাই আপোনালোকক দেখাম। মই মানে অহাৰ আগতে বহুত মাছ আগতে লৈ গুচি গ'ল, এতিয়া মই লাষ্টত আহিছোঁ, আহি পেলাই এইখিনি মাছ পাইছোঁ। মাছখিনি লৈ গৈ আছে মানে বেলেগ এটা পুখুৰীত দি আছে, আপোনালোকে দেখাই পাব কোনটো পুখুৰীত দিছে। মাছবিলাক ইজবাছ কৰি আছে, মানে মাগুৰ, শিঙি, আপোনাৰ আমুৰ কাপ এইবিলাক মাছ একলগত আছে। সেই শিঙৰাও আছে লগত, পাভো আছিলে, এইবিলাক মাছ বেলেগ বেলেগ পুখুৰীত ৰখা হৈছে। এতিয়া মাছসমূহ বাছি বাছি ছাইড কৰি আছে। এইটো পুখুৰীত আমুৰ কাপ আৰু মাগুৰ পেলাই আছে আৰু এইখন পুখুৰীত পেলাব শিঙি। মানে ভাগ ভাগ কৰা হৈছে, মেইন কাৰণটো হৈছে কি, যিহেতু আমাৰ ব্ৰিডিং কৰাৰ ছিজন আহি গৈছে, মাছবিলাক যদি এতিয়া ভাগ ভাগ কৰা নহয় তেতিয়াহ'লে মাছৰ কণীৰ অহাৰ কাৰণে অকণমান ডিষ্টাৰ্ব হয়। কেনেকৈ পটককৈ ভালকৈ কণী আহে সেইখিনি কাৰণে আমি প্ৰস্তুত কৰি আছোঁ। যে কণী ভালকৈ কেনেকৈ প্ৰডাকশ্যন হ'ব, স্পন কেনেকৈ ভালকৈ প্ৰডাকশ্যন হ'ব সেইখিনি ব্যৱস্থাৰ কাৰণে আমি এই মাছবিলাক ইজবাছ কৰি আছোঁ। এটা পুখুৰীৰ পৰা আৰু এটা পুখুৰীত ট্ৰান্সফাৰ কৰি আছোঁ। পুখুৰীবিলাক আগতে চাফা কৰি লৈছোঁ, এখন পুখুৰী ধুনীয়াকৈ চাফা কৰি লৈছোঁ, এখন পুখুৰী আমি চাফ চিকুণ কৰিছোঁ। কৰি পেলাই এতিয়া মাছবিলাক আমি নতুনকৈ বেলেগ পুখুৰীৰ পৰা এই দুটা পুখুৰীত আমি দি আছোঁ, যাতে কণীটো ভালকৈ কম সময়ত কণী হৈ যায় মাছৰ পেটত।
আমি যাতে কম সময়ত আমি ব্ৰিডিং কৰিব পাৰোঁ। অতি সোনকালে মাছৰ পেটত কণী অহাৰ কাৰণে আমি এইখিনি প্ৰচেছ কৰি আছোঁ, মাছবিলাক বাচি আছোঁ। এই পুখুৰীখন যে দেখা পাইছে, এইখন পুখুৰী আমি প্ৰস্তুত কৰি আছোঁ। চূণ, পটাছ, নিমখ আৰু ভাইৰাছ ৰিমুভ কৰিবৰ কাৰণে আমি ব্লেচন আৰু মিৰ্জাফৰ এইসমূহ মেডিচিন আমি দিছোঁ। এইবিলাক দেখা পাইছে চূণ যে দিছোঁ, চূণৰ আপোনাৰ বগা বগা দাগ লাগি আছে, মানে চূণটো দিছোঁ। দি পেলাই আমি আজি 2-3 দিনমান আগত চূণ দিছোঁ, দি পেলাই আমি ৰখাই থৈছোঁ যাতে পুখুৰীৰ পৰা গেছসমূহ ওলাই যায়। আৰু গেছ ওলাই গ'লে কি হ'ব, আপোনাৰ পুখুৰীত কোনো ধৰণৰ বেমাৰ নহ'ব। বোকা যিহেতু আছে, বোকা ইমান নাই আমাৰ এইখন পুখুৰীত, মানে প্ৰত্যেক বছৰে আমি চাফা কৰোঁ বোকা, কিন্তু এই বছৰ আমি চাফা নকৰিম। মানে বেছিকৈ যদি বোকা চাফা কৰা হয় তেতিয়াহ'লে শিঙি মাগুৰ মাছৰ কাৰণে বহুত অসুবিধা হয়। মানে শিঙি মাগুৰ মাছৰ কাৰণে বোকা প্ৰয়োজন আছে, ইমান বেছি নহয় যে মাছৰ ক্ষতি হয়। মানে কমচে কম 2-3 ইঞ্চি বা আপোনাৰ 4-5 ইঞ্চিমান বোকা থাকিব লাগে, তেতিয়াহ'লে শিঙি মাগুৰ মাছ, এই কেটফিছ মাছৰ কাৰণে বহুত ভাল। আৰু যদি একেবাৰে মাটিখন পূৰা টান হয়, পূৰা চাফা কৰি ক্লিন কৰি টান বনাই দিয়া হয়, তেতিয়াহ'লে মাছ ইমান গ্ৰ'থ নহয়। বোকাও থাকিব লাগিব আৰু বোকা ইমান বেছি থাকিব নালাগে। সেইখিনি কাৰণে আমি এই বছৰ বোকাটো চাফা নকৰোঁ, কিন্তু চূণ, পটাছ, নিমখ মাৰি পেলাই আমি এই চেনিটাইজ মেডিচিন মাৰিম, এইবিলাক মাৰি পেলাই আমি প্ৰস্তুত কৰি এই বছৰ চলাই দিম। এতিয়া চাইছে এই চূণ, পটাছ, নিমখ আমি মাৰি দিছোঁ হা। সেই মাৰি পেলাই আমি 5-6 দিনমান ৰখাই থৈ আকৌ পানী দিম, দি পেলাই ইয়াত মাছ পোনা দি দিম, মানে স্পন দিম। সেইটো কাৰণে আমি প্ৰস্তুত কৰি আছোঁ। যিহেতু বৰ্তমান আমি কাৱৈ মাছৰ ব্ৰিডিং কৰিম, এতিয়া মই কাৱৈ মাছৰ ব্ৰিডিং কৰিম। আমাৰ হেচাৰীখনৰ নাম হৈছে আছাম ফিছ হেচাৰী। এই আছাম ফিছ হেচাৰীৰ পৰা আপোনালোকে বিভিন্ন ধৰণৰ মাছৰ পোনা ক্ৰয় কৰিব পাৰিব। আপোনালোকে এই ভিডিঅ'ৰ স্ক্ৰীনৰ যিটো ফোন নম্বৰ দিয়া হৈছে, এই ফোন নম্বৰত যোগাযোগ কৰি আপোনালোকৰ চাহিদা মতে আপোনালোকে মাছৰ পোনা লৈ যাব পাৰিব। আৰু আমাৰ হেচাৰীখনত বৰ্তমান কাৱৈ মাছৰ ব্ৰিডিং কৰিম, আৰু তাৰপিছত ব্ৰিডিং কৰিম পাভ মাছ, শিঙৰা মাছ, লগতে তাৰপিছতে কৰিম আমি শিঙি মাছ। মানে এটাৰ পিছত এটা, মানে যি মাছ চবতকৈ বেছি, যিখন মাছ মানে যিখন প্ৰজাতি চবতকৈ বেছি আগতে ডিম আহিব, কণী আহিব, কণী হৈ যাব পেটত, সেইখিনি মাছ আমি ব্ৰিডিং কৰোঁ। প্ৰথমত এতিয়া কাৱৈ মাছৰ কণী আহি যাব, কণী আহি গৈছে প্ৰায়। এতিয়া আমি ব্ৰিডিং কৰা ষ্টাৰ্ট কৰিছোঁ। 2-4 দিনত আমি ব্ৰিডিং কৰিম। আৰু তাৰপিছতে আহিব পাভ মাছৰ কণী, তাৰপিছতে আহিব শিঙৰা মাছৰ কণী, তাৰপিছতে আহিব শিঙি মাছ, তাৰপিছত মাগুৰ মাছ, এনেকৈ এটাৰ পিছত এটা মাছৰ কণী হ'ব। আৰু হোৱাৰ পিছত আমি এটাৰ পিছত এটা আমি ব্ৰিডিং কৰিয়ে থাকিম। বিভিন্ন ধৰণৰ চাহিদা আছে মাছৰ, যোনে যেনেকৈ যাৰ যেনেকৈ মাছ পোনা প্ৰয়োজন আছে আমাৰ লগত যোগাযোগ কৰিব। আমুৰ কাপ মাছৰ পোনাও পাই যাব, ব্লেক কাপ মাছ, চিতল মাছ, মানে এইবিলাক মাছৰ পোনা আমাৰ লগত যোগাযোগ কৰিলে পাব। কিন্তু আমি যিহেতু নিজে ব্ৰিডিং কৰোঁ, ক'ৰবাৰ পৰা মই মাছ কিনি নানো, পোনাও ক'ৰবাৰ পৰা ছাপ্লাই নাহে, মই নিজে মাছ ব্ৰিডিং কৰি পোনা তৈয়াৰ কৰি নাৰ্ছিং কৰি তাৰপিছত আমি ছাপ্লাই দিওঁ। আমি গোটেই অসমত ছাপ্লাই দিওঁ। আৰু যদি আপোনালোকে আহিও লৈ যাব পাৰিব। আৰু ছাপ্লাই যদি বিচাৰে, ঘৰত বহি পেলাই মাছ বিচাৰে যে ঘৰত বহি পেলাই মাছ ল'ম, তেতিয়াহ'লে আগতে আপোনালোকে একাউণ্টত পইচা পে' কৰি দিব লাগিব, তাৰপিছত আমি মাছ পঠাই দিম। মাছ আমি ছুপাৰত পঠাওঁ। বিভিন্ন জেগাত বিভিন্ন ধৰণৰ গাড়ী আছে, অসমৰ ভিতৰত বিভিন্ন জেগাত বিভিন্ন ধৰণৰ গাড়ী থাকে। সেই গাড়ীসমূহত আমি যোগাযোগ কৰি মাছবিলাক পঠাই থাকোঁ। আৰু আপোনালোকৰ যদি এইখন ভিডিঅ' চাই ভাল লাগিছে, তেতিয়াহ'লে লাইক শ্বেয়াৰ সকলোখিনি কৰি ৰাখিব, যাতে নিত্য নতুন ভিডিঅ' যেতিয়া নেকি আপলোড কৰিম চবৰ আগতে আপুনি চাব পাৰে। আমি এতিয়া বিদায় লৈছোঁ। জয় আই অসম।